হাই এভৰিৱান, ৱেলকাম টু মাই ইউটিউব চেনেল। কি খবৰ আপোনালোকৰ? আজি আমাৰ ঘৰত দুজনী হ'বলগীয়া ন কইনাই ভাত খাবলৈ আহিব। এজনী ৰাতিপুৱা, কাৰণ তাই আজি ঘৰলৈ যাবগৈ, আৰু এজনী ৰাতিলৈ। তাৰ বাবে কি যে আয়োজন কৰিছোঁ নহয়। এগৰাকী আকৌ মাংস নাখায় বোলে, অকল মাছে খাব। তাৰ বাবে লৰালৰিকৈ ৰাতিপুৱা এয়া যি পাৰোঁ ৰান্ধি ভাত খোৱা নিয়মটো কৰিলোঁ। কিমান লাজ তাইৰ চাওকচোন। আমি চবেই খুৱাই দিছোঁ। মই আকৌ কলেজ যাবলৈ ওলালোঁ, সেয়েহে ইউনিফৰ্ম পিন্ধিয়েই খুৱাই দিছোঁ। কলেজৰ পৰা আহি ফ্ৰেছ হৈ বেটাৰ লগত অলপ সময় লাগিলোঁ। বাৰান্দাৰ চোফাতে বহি পেপাৰখন দেখি বোলো পেপাৰখনকে অকণমান চাওঁ। এনেই মই পেপাৰ পঢ়া মানুহ নহয় দেই, মাজে মাজে এনেই চকু ফুৰাওঁ আৰু। ইফালে বেটাই আবেলি সময়কণত কিমান খেলিছে চাওকচোন। আমাৰ পদূলিতে সৰু সৰু ল'ৰা দুটিমানে মাৰ্বল খেলি আছিল। তাকে দেখি সিও খেলিবলৈ লাগে। চাওকচোন কিমান যে ফূৰ্তি কৰিছে। এইজনী আকৌ আমাৰ খুৰী, মোক ভিডিঅ' কৰিবলৈ নিদিয়ে। ধৰি মেলি উঠাইছোঁ ভিডিঅ'ত। লাজ কৰে আকৌ ভিডিঅ'ত ওলাবলৈ। এইবাৰ ৰাতিৰ সাজলৈ আহোঁ। ৰাতিৰ বাবে মই গাজৰৰ চালাড, লোকেল মুৰ্গীৰ মাংসৰ গ্ৰেভি, দালি, সৰু আলুৰ ফ্ৰাই, পটলৰ চব্জি, মুঠতে বহুত জিতি বনালোঁ। খোৱাৰ পিছত আকৌ মিঠা খাব লাগে বুলি কথা এষাৰ আছে নহয়। সেয়েহে মিঠা হিচাপত অকণমান পায়সো বনাই দিলোঁ নিয়মটোৰ কাৰণে। মই আকৌ বনাই মেলি বৰ ভাল পাওঁ। কইনাই যে ভাত খুৱাই দিওঁতে ইমান কান্দিছে, পৰিৱেশটোৱে কিবা সলনি হৈ গ'ল। ককায়েকহঁতেও কান্দিছে পাই। সঁচাকৈ এই সময়কণ, এই মুহূৰ্তকণ বৰ দুখ লগা। আইজনী আৰু আমাৰ ধুনু, তোমালোক দুইজনী নতুন জীৱনৰ শুভাৰম্ভণিৰ বাবে দুইজনীকে মই শুভকামনা জনালোঁ। ভালে থাকা, আগন্তুক দিনবিলাক তোমালোকৰ সুখৰ হওক। ইফালে আমাৰ এয়া মহাশয় ৰাতিও ৰ'বলৈ সময় নাই। টিভিত ভাওনা লগাই লৈছে আৰু ইয়াত প্ৰৱেশ মৰাত ব্যস্ত। মাজে মাজে নাচেও। এই যে মাক হোৱাৰ পিছত এই সময়ছোৱাত ল'ৰা ছোৱালীবিলাকৰ যে ন ৰূপবোৰ দেখি কেতিয়াবা হাঁহিও উঠে, কেতিয়াবা যে খঙো উঠে। কিনো কৰিব, উপায় নাই। এসময়ত চাগে আমিও এনেকৈ দুষ্ট আছিলোঁ। আপোনালোকৰ ল'ৰা ছোৱালীবিলাকে এনেকৈ ভাওনা দেখি প্ৰৱেশ মাৰেনে নামাৰে কমেণ্টত জনাবচোন। আজিলৈ আহোঁ। আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিলে নাই? যদি ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব। লগতে মোৰ ভিডিঅ'বোৰ চাই সেই ভিডিঅ'বিলাকত লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাই বাই।